Hey guys, এতিয়া তোমাৰ আঢ়ৈটা বাজিছে দেখো আঢ়ৈটা বাজিছে আমি শ্বুটিং কৰি আছোঁ ৰেঞ্চ নামৰ এখন শ্বৰ্ট মুভি ষ্টৰিটো হ'ল আমাৰ চৌধুৰীদা স্ক্ৰিপ্ট আমি গোটেইখিনি মিলাই মিলি কৰিছোঁ তো ডাইৰেকশ্যন মই আছোঁ চৌধুৰীদা আছে বাকী মুন্না আছে আৰু বহুত আছে তো অতি সোনকালে ৰেঞ্জ আহি আছে ষ্টৰি অফ মেকানিক আৰু তো এনেকুৱা এটা টুইষ্ট পাব আপোনালোকে চাই ক'ব লাগিব আচলতে বনাইছে কি মানে তো আমি নতুন প্ৰথম কাহিনীটোৰ কথা কৈছোঁ কিন্তু আমি বহুতখিনি কথা নাজানিবও পাৰোঁ কিন্তু আমি কাহিনীটো যিটো দিবলৈ চাইছোঁ এটা কাল্পনিক কাহিনী কিন্তু বস্তুটো ভাল মানে সাংঘাতিক ভাল আৰু গতিকে আশা কৰোঁ সকলোৱে আদৰি ল'ব আকোৱালি ল'ব আমাক সহায় কৰিব আগুৱাই যোৱাত তো এইখিনি আপোনালোকৰ সহায় আমাৰ বহুত প্ৰয়োজন আৰু যদি ক'ৰবাত কিবা ভুল হৈ যায় তে আমাক ক্ষমা কৰি দিব নিজৰ ভাইটি হিচাপত বা দাদা হিচাপত কাৰণ আমি প্ৰথমবাৰৰ বাবে ওলাই আহিছোঁ এই আৰু তেনেকুৱা অভিজ্ঞতাও নাই আমাৰ অভিজ্ঞতা এনেকুৱা নাই শিকি আছোঁ আৰু যদি কিবা ভুল হয় আগতে কৈছোঁ ক্ষমা কৰি দিব কাৰণ ভুল হৈ যাব পাৰে যিহেতু আমি মানুহ ভগৱান নহয় তো ভুল হ'লে ক্ষমা কৰিব আৰু এবাৰ চাওক যদি বেয়া লাগে আপোনালোকে কমেণ্ট কৰিব যে বেয়া হৈছে বুলি তেতিয়া আমি চেষ্টা কৰিম যে আপোনালোকক আমি ইয়াতকৈ উন্নত কৰিবলৈ আমি নিজকে আমি বেষ্ট কৰিবলৈ তে আপোনালোকৰ কমেণ্টৰ খুবেই প্ৰয়োজন হ'ব আমাক নিশ্চয় তো ঠিক আছে মুন্না তুমি থেংক ইউ অল কিবা এটা কৈ দিয়া আচ্ছা যোৱাৰ আগমুহূৰ্তত মই কওঁ সমূহ ৰাইজলৈ অনুৰোধ যিহেতু আমি বহুত কষ্টৰে কামটো কৰিছোঁ আপোনালোকে আদৰিব বুলি নিশ্চয় আমি আশাবাদী আৰু যদি আমাৰ দ্বাৰা কিবা ভুল ত্ৰুটি হয় তেন্তে আৰু যদি কিবা আমাক শিকাবলগীয়াও আছে আমি গোটেইবোৰ জানো বুলি নকওঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকে কমেণ্টছত জনাব যে কি কেনেধৰণে কাম কৰিলে আমাৰ আৰু উন্নত বা আৰু ভাল হয় আৰু এটা কথা মুন্না দাই নতুন ধুনীয়া গান কৰি আছে উইথ ভিডিঅ' কৰিঅ'গ্ৰাফি তো মুন্না দাৰ চেনেলত গৈ ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মুন্না দাক তোমাৰ এইটোৰ নাম কৈ দিয়া মোৰ প্ৰডাকশ্যনটোৰ নাম হৈছে ZM প্ৰডাকশ্যন গতিকে ইউটিউবত গৈ ফ'ল' কৰক লাইক কৰক কমেণ্ট কৰক আৰু মুন্না দাক সহায় কৰক মুন্না দা ওলাই ধুনীয়া গান কৰি আছে গান শুনি চাব তাৰপিছত থেংক ইউ অল এনজয় কৰিব জয় অসম জয় অসম